Hello everyone, welcome back to my channel. This is Shwani Namor নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আৰু সুস্থকে আছে বুলি। আৰু আজি গম পাইছি থাম্বনেল চাই ইয়া ফেয়াৰৱেলৰ ব্লগ হৈ গ'ল। আমাৰ নহয় কিন্তু আমাৰ সিনিয়ৰ্ছখিনি ব্লগটো চাওঁ ব্লগ আৰু ইয়া প্ৰিপাৰেশ্যন চলি আছে, বেলুন চেলুন ডেক'ৰেশ্যন কৰি আছে সকলোৱে আৰু সকলো দেখাম আপোনালোকক। এটা মেমৰি ব্লগ হিচাপে থাকি যাব সকলো। ব্লগ তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ব্লগটো শ্বুট কৰা হৈছে 19 মে 2025 তাৰিখে আৰু সেইদিনাখন আছিলে আমাৰ ছিনিয়ৰ কেইগৰাকীৰ ফেয়াৰৱেল। আৰু ব্লগটো এডিট কৰা বহুত দেৰি হ'ল কাৰণ মই এই ব্লগটো এডিট কৰিবলৈ সাহস কৰা নাছিলোঁ আৰু আজি বহুত বেছি সাহস গোটাই মই এডিট কৰিব লৈছোঁ। কিমান বেয়া লাগিছে নাজানো। ইহঁতৰ ফেয়াৰৱেলৰ ব্লগটো যে এডিট কৰি মেলি এনেকৈ মই সেইটো এদিন সপোনতো ভবা নাই যে এনেকৈ এডিট কৰি থাকিম, কিন্তু বহুত বেয়া লাগিছে আৰু ইহঁতি যেতিয়া এণ্ট্ৰি মাৰিছে ইমান বেছি বেয়া লাগিছে। ইহঁতৰ লগত একেলগে এডমিশ্যন লোৱা প্ৰিয়াংকী বা যিজনী ছেকেণ্ডৰ বাৰগৰাকী, তাইৰ লগত মই একেলগতে এডমিশ্যন লৈছোঁ। আমি দুফালে দুজনী বহি আছোঁ আৰু মেমহঁতে আমাৰ এডমিশ্যন লৈছে আৰু আজি সিহঁতি আমাক এৰি গুচি যাব। কেনেকুৱা লাগিছে বুজাব পৰা নাই আৰু 2 বছৰ কেনেকৈ গুচি গ'ল গম নাপাওঁ আৰু বহুত বেছি বেয়া লাগিছে। মই বুজাব পৰা নাই। একেলগে থাকোঁ, একেলগে খাওঁ, য'লৈ যাওঁ একেলগে যাওঁ, ইউনিভাৰ্চিটি আনকি মেমহঁতৰ ওচৰলৈ গ'লেও একেলগে যাওঁ। আমাৰ গোটেইকেইটাকে 7জনী আমি একেলগতেই থাকোঁ আৰু সিহঁতি 5জনী আৰু উপাসনা মই আমি 2জনী, মুঠতে 7জনী আমি একেলগতেই থাকোঁ। এই ব্লগটো এডিট কৰি থাকোঁতেও মই এতিয়া বহুত বেছি ইম'চনেল হৈ গৈছোঁ, মোৰ চকু পানী ওলাই গৈছেগৈ। কিন্তু মই এইটো এটা মেমৰি ব্লগ হিচাপে ৰাখি থ'ব বিচাৰিছোঁ আৰু মই বহুত বেছি এডিট কৰি থকা নাই, জাষ্ট ক্লিপকেইটা মই মমেণ্ট হিচাপে ৰাখি গৈছোঁ। আৰু কি ক'ম, আমাক কেতিয়াও পাহৰি নাযাবা আৰু ভালে থাকা তোমালোক আৰু আমাক সদায় মনত ৰাখিবা, আমি সদায় মনত ৰাখিম তোমালোকক। আমি কেতিয়াও ছিনিয়ৰ জুনিয়ৰ নিচিনাকৈ থকাই নাছিলোঁ, আমি সদায় বাই ভনীৰ নিচিনাকৈ আছিলোঁ। আৰু কিবা যদি ভুল কৰিছোঁ তোমালোকৰ ওচৰত এই 2 বছৰত তেন্তে মাফ কৰি দিবা, নিজৰ ভণ্টি বুলি, নিজৰ ফ্ৰেণ্ড বুলি। আৰু কিনো ক'ম, মুঠতে এটাই কওঁ, সদায় ভালে থাকা তোমালোক আৰু এটা নতুন ঠিকনা তোমালোকৰ লগত আকৌ লগ হ'ম এদিন। আৰু ভাষা নাই, বাকী ব্লগটো চাই যাওক আৰু ৰাইজে আপোনালোকে। মই এই ব্লগটো মেইনলি মোৰ ছিনিয়ৰ্ছখিনিক ডেডিকেট কৰিছোঁ। আৰু 2জনীমান আছিলে, তেহেঁতে এৰিলে। আমাৰো 2জনীমান আছিলে, তেহেঁতে এৰিলে। কিন্তু কেতিয়া কোন সময়ত নাজানো আমি ইমানেই কেতিয়াও ভবাই নাইকিয়া যে আমি বেলেগ এটা বেটছ, সেইটো এটা বেলেগ বেটছ। চবকে কৈছোঁ আৰু মই কোৱাত ইমান ভাল নহয় বাৰু, তথাপিও কি ক'ম আৰু এতিয়া ইয়াতে আমি বহুতখিনি শিকিব পাৰিছোঁ দেই। জুনিয়ৰৰ পৰা হওক, ছিনিয়ৰ্ছৰ পৰা হওক, মেমহঁতৰ পৰা বহুত শিকিছোঁ, বহুত লাইফ লেচনো পাইছোঁ ইয়াতে। বহুত নিজকে গ্ৰ' কৰিব পাৰিছোঁ, বহুত হেপী সেইটো কাৰণে। শিৱানীৰ পৰা আমি টেডত বহুত শিকিব পাৰিছোঁ আৰু সেইকাৰণে বহুত ডেভেলপ কৰিব পাৰিছোঁ। নাজানি সেইখিনি পাৰিলোঁ হয় নে নহয়